Hey guys, welcome back to my channel. আৰু আজি মই বনাম মগু দাইলৰ হালৱা। তাৰ বাবে মই মগু দাইল 1 কাপ গোটেই ৰাতি তিয়াই থৈছিলোঁ আৰু এতিয়া এইখিনি এনেকৈ চাকনি এখনত চেকি লৈছোঁ। আৰু এতিয়া যিখিনি এক্সেস ওৱাটাৰ আছে সেইখিনি মই এতিয়া কাপোৰ এখনে এনেদৰে টুকি ল'ম। আৰু মই ড্ৰাই ফ্ৰুটছ এতিয়া ফাৰ্ষ্টে লৈছোঁ। তাৰ বাবে কাজু, এলমণ্ড আৰু ৱালনাট আৰু কিচমিচ কেইটামান লৈছোঁ। আৰু এতিয়া মই মগু দাইলখিনিও পিচি ল'লোঁ। এতিয়া মই কেৰাহী এখনত প্ৰায় 2 চামুচ দেশী ঘি দিছোঁ। আৰু এতিয়া ফাৰ্ষ্টে মই এই ড্ৰাই ফ্ৰুটছখিনি ভাজি ল'ম। আৰু ঘি মই আৰু দিম, কিন্তু পাছত লাহে লাহে দি থাকিম। এতিয়া মই দাইলখিনি দি দিলোঁ। এতিয়া মই এইখিনি ভাজি থাকিম। আৰু এইখিনি ভাজোতে আপুনি বহুত সময় লাগিব। ইয়াত দেখুওৱা হৈছে ফাষ্ট কৰি পেলাই, কিন্তু মোৰ এইখিনি ভাজোতে প্ৰায় 1.5 ঘণ্টামান লাগি গৈছিলে। এতিয়া এইখিনি লৰাই দাইলৰ যিটো কেঁচা গোন্ধ থাকে সেইটো নোহোৱা হৈ যাব। তেতিয়া মই ইয়াত 1 কাপ গাখীৰ দি দিছোঁ। তাৰ পাছত এইখিনি আকৌ মই লৰাই আছোঁ। এতিয়া এয়া দিলোঁ মই ফুড কালাৰত মই কেশৰ কালাৰটো ইউজ কৰিছোঁ। আৰু ফুড কালাৰটো মই গাখীৰ অকণমানত মিক্স কৰি লৈছিলোঁ। এয়া মই আৰু অকণমান গাখীৰ দি দিছোঁ। আৰু এতিয়া আকৌ এইখিনি লৰাই থাকিম। এইখিনি লৰাই লাহে লাহে ডাঠ হৈ আহিব। এতিয়া এইখিনি ডাঠ হৈ অহাত মই চেনি দিম। চেনি প্ৰথমতে এয়া মই পাউডাৰ চুগাৰ দিছোঁ। পাউডাৰ চুগাৰ মোৰ ওচৰত অকণমান আছিলে, সেয়া দি দিলোঁ। চেনি আৰু দিম মই এতিয়া। এয়া মই আকৌ চেনি দিছোঁ। তাৰ পাছত এয়া দেখিছে নহয়, চেনিয়ে ইয়াৰ পানী এৰা আৰম্ভ কৰিছে। এনেকুৱাতে মই ড্ৰাই ফ্ৰুটছখিনি দি দিছোঁ। আৰু এইখিনি আকৌ ভালদৰে লৰাই থাকিম। আৰু যদি মাজে মাজে ঘি কম লাগে আৰু অকণমান আপোনালোকে দি থাকিব পাৰে। এতিয়া লাহে লাহে হালৱাখিনি ৰেডি হৈ আহিছে, ডাঠ হৈ আহিছে আৰু কেৰাহীখনত অকণমান লাগিবলৈ আৰম্ভ কৰিছে, মানে আমাৰ হালৱাখিনি ৰেডি হৈ গ'ল। আৰু এয়া আমাৰ হালৱা ৰেডি। ৰেচিপিটো যদি চাই ভাল লাগিলে তেন্তে প্লিজ ভিডিঅ'টো এটা লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব। আৰু লগ পাই আছোঁ নেক্সট ভিডিঅ'ত। টিল দেন, বাই বাই।